নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি জুবিনদাৰ ন্যায়ৰ সম্পৰ্কত এটা ভিডিঅ' বনাইছোঁ। এতিয়া কথাটো হ'ল কি, এইখন চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব পাৰিব বুলি আপোনালোকে ভাবে নেকি? হিমন্ত বিশ্ব শৰ্মাই বহুত ডাঙৰকৈ কৈছিল যে আমি ন্যায় দিম, আৰু আমি যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰোঁ আমাক ভোট কোনেও দিব নালাগে। এতিয়া আমি সেই আশাৰ কথাকে আমি ধৰি ৰাখিব লাগিব, কাৰণ তেখেতে বহুত কিবা কিবি ক'লে। জুবিন গাৰ্গক হত্যা কৰিলে, তেওঁ হত্যাকাৰীও উলিয়াই ল'লে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ হত্যাকাৰী নলাল। অকল সেই মানুহ 5জনক আগৰে পৰা এতিয়ালৈকে ধৰি ৰাখিছে। ভিতৰত কি কেনেকৈ ৰাখিছে, কি ৰাখিছে সেইটো চৰকাৰে গম পাব। আমিতো এতিয়ালৈকে দেখা নাই সিহঁতে ভিতৰত কি কৰি আছে, কি কৰি নাই, কেনেকৈ আছে আমি নাজানো। এতিয়া জুবিন গাৰ্গে ন্যায় পাব নে নাপায়? সিদিনাখন এজন জ্যেষ্ঠ অধিবক্তা এজনে কৈছিলে যে জুবিন গাৰ্গৰ এই ন্যায়ৰ ক্ষেত্ৰত 20 বছৰ আগত ন্যায় নহ'ব, কাৰণ চৰকাৰে যিখন এখন বিশেষ আদালত কৰিম বুলি কৈছিলে, কিন্তু আজিলৈকে সেই বিশেষ আদালতখন গঢ়ি নুঠিল। কাৰণ চৰকাৰে হয়তো ভাবিছে যে ন্যায় প্ৰক্ৰিয়াটো লাহে লাহে চলক, ইলেকশ্যনটো যাওক, ইলেকশ্যনৰ পাছত আকৌ নতুন কিবা কিবি আহি থাকিব, কিন্তু সেই বুলি জুবিন গাৰ্গে ন্যায় নাপাব। জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেকৈ লিখা মানুহ অসমৰ ফালৰ পৰা 7.5 মিলিয়ন হৈছিল। সেইবিলাক মানুহ ক'ত গ'ল? এতিয়াতো কাৰো পোষ্ট নাই, নিউজ চেনেলবিলাকতো পাহৰিয়ে গ'ল। এতিয়া কেৱল লাগি আছে কংগ্ৰেছ বিজেপি, কোনে কাক কেনেকৈ গালি পাৰিব পাৰে, কোনে কাক কেনেকৈ আনিব পাৰে, এইবিলাক এতিয়া ৰাজনীতি চলিছে। ৰাজনীতিৰ বাহিৰে বেলেগ একো নিউজেই নাই। জুবিন গাৰ্গৰ আগতে 2-4টা নিউজ আছিল, কিন্তু এতিয়া একোৱেই নাই, একদমেই নাইকিয়া হৈ গ'ল। নিউজ চেনেলবিলাকত TRPৰ পাছত দৌৰা হ'ল, মানুহবিলাক পাহৰি গ'ল। কোনোবাই যিবিলাক জুবিনৰ ফেন বুলি কৈছিলোঁ, সেই ফেনবিলাকো কি হ'ল, কোনোবাই বিজেপি কৰিছে, কোনোবাই কংগ্ৰেছ কৰিছে। এতিয়া অকল ৰাজনীতিৰ পথাৰত দৌৰি আছে। এতিয়া এনেকুৱা লাগিছে যে গৰিমা গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰ এই দুজনহে অকণমান দৌৰি আছে, আৰু তাৰ লগত ধৰক 50-60 জনমান আছে, কিন্তু বিশেষ ভূমিকা একো নাই। এতিয়া হাতযোৰ কৰি গৰিমা গাৰ্গে, পামী বৰঠাকুৰে কৈছে যে ন্যায় প্ৰক্ৰিয়াটো সোনকালে কৰক, বিশেষ আদালতখন সোনকালে গঢ়ি তোলক। কেতিয়া গঢ়ি উঠিব? এতিয়াতো অধিসূচনা জাৰি হ'বৰে হ'ল, কেতিয়া হ'ব? ইলেকশ্যনৰ পাছত। তেতিয়া চৰকাৰ বা কোন আহে? হিমন্ত চৰকাৰ থাকে নে নাথাকে? কোনে দিব বাৰু ন্যায়? সেইটো ভাবকচোন এবাৰ। কমচে কম জাষ্টিছ ফৰ জুবিন দা লিখাসকলে আকৌ এবাৰ জাগি উঠক, সকলোৱে লিখক, লাগক, পোষ্ট বনাওক, ভিডিঅ' বনাওক, অকণমান আলোড়নৰ সৃষ্টি কৰি দিয়ক। তেতিয়াহে নিশ্চয় আকৌ হিমন্তৰ গাত লাগিব। এতিয়া হিমন্তই এইবিলাক কথা পাহৰি গ'ল। হিমন্ত বিশ্ব শৰ্মাইতো কৈছিল যে জুবিন গাৰ্গক ন্যায় দিমে। কেতিয়া ন্যায় দিব? ন্যায় দিব? কেতিয়া ন্যায় দিব? ন্যায় দিবলৈ তেতিয়ালৈকে আমি বা বাচি থাকোঁ নে নাথাকোঁ, এতিয়া পাম ন্যায়? এই জনমত নাপাম চাগে, নাজানো আৰু কি হয়। এতিয়া আপোনালোকক মই কৈছোঁ, আপোনালোকে আগতে যেনেকৈ পোষ্ট কৰিছিলে এতিয়াও পোষ্ট কৰক, লিখক, ভিডিঅ' বনাওক। এইখিনি কৈ মই আজিৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।